মই শ্ৰী সঞ্জীৱ শৰ্মা ওৰফে শ্ৰী ঋষভ অসমে পুনৰবাৰ কওঁ যে অসম পুলিচ আৰু ভাৰতীয় সেনাবাহিনীৰ হৈ কাম কৰোঁতে আলফা স্বাধীনক সন্ত্ৰাসবাদী বা উগ্ৰপন্থী সংগঠন বুলি ভাবিছিলোঁ। ইয়াত আহিহে উপলব্ধি কৰিছোঁ যে আলফা স্বাধীন আচলতে অসমৰ জাতি মাটিৰ সুৰক্ষাৰ বাবে কাম কৰা এটা বিপ্লৱী সংগঠন। মই ধনৰ লোভত আৰু পুলিচ সেনাবাহিনীৰ উচতনিত এনে জাতিদ্ৰোহী কাম কৰিবলৈ ওলাইছিলোঁ। গতিকে অসমৰ নৱপ্ৰজন্মৰ প্ৰতি মোৰ বিনম্ৰ অনুৰোধ, কোনেও যাতে পুলিচ সেনাবাহিনীৰ ধনৰ আশাত ভৱিষ্যতে মোৰ নিচিনা জাতিদ্ৰোহী কামত লিপ্ত হৈ মৃত্যুক আঁকোৱালি নলয় যেন। জয় আই অসম। মই শ্ৰী ধনজিৎ দাস ওৰফে ৰূপক অসমে অসম পুলিচৰ প্ৰলোচনাত আৰু ধনৰ লালসাত আলফা স্বাধীনত যোগদান কৰিছিলোঁ। সেয়েহে শিবিৰৰ পৰা কিছু নতুন সদস্য লগত লৈ পলোৱাৰ ষড়যন্ত্ৰণা কৰিছিলোঁ। আজি মই এনে জাতিদ্ৰোহী অপৰাধৰ কথা বুজি পাইছোঁ। গতিকে অসমৰ নৱপ্ৰজন্মৰ প্ৰতি মোৰ কাতৰ অনুৰোধ, কোনেও যাতে ধনৰ আশাত আৰু পুলিচৰ প্ৰলোচনাত জাতিদ্ৰোহী ষড়যন্ত্ৰ লিপ্ত হৈ ভৱিষ্যতে মোৰ নিচিনা মৃত্যুক আঁকোৱালি নলয়। জয় আই অসম।